আমাৰ ছাত্ৰ-ছাত্ৰীসকল আমি ইয়াৰ আগৰ ভিডিঅ'টোত ফুল নামৰ লেসনটো আমি পঢ়ি আছিলোঁ আৰু ফুল নামৰ লেসনটো পঢ়ি আমি গোন্ধ থকা ফুল গোন্ধ নথকা ফুল আৰু ঋতু অনুযায়ী ফুলা ফুল আমি ৰাতি ফুলা ফুল আদি এইবিলাক বিষয়ে জানিলোঁ। এতিয়া আমি ফুলৰ ব্যৱহাৰ সম্পৰ্কে পঢ়িম। ফুলৰ ব্যৱহাৰ সম্পৰ্কে অলপ জানি লওঁ আহা। বাৰে বৰণীয়া ফুলবোৰ দেখিলে আমাৰ চকু মন জোৰ পৰি যায় নহয়নে? ফুলি থকা ফুলবোৰ ঠাইখন শুৱনি কৰাৰ উপৰিও ফুল আমাৰ আন বহুত কামত লাগে। কিছুমান ফুল আমি খাদ্য হিচাপে খাওঁ। ইয়াৰ উপৰিও ফুলৰ পৰা ঔষধ, তেল, ৰং, প্ৰসাধন সামগ্ৰী, সুগন্ধি দ্ৰব্য আদি তৈয়াৰ কৰা হয়। বিভিন্ন উৎসৱ পাৰ্বণত ফুলৰ ব্যৱহাৰ কৰা হয়। ফুলেৰে বিভিন্ন ধৰণৰ মালা গুঠা হয় আৰু পুষ্পসজ্জা কৰা হয়। এতিয়া এইডোখৰত আমাক কি বুলি ক'লে যে আমাৰ ফুলবোৰ দেখিলে আমাক খুব ভাল লাগে হয়নে? আমাৰ ফুলবোৰ দেখিলে গোটেই ঠাইখন আমাৰ কি কৰি তোলে? শুৱনি কৰি তোলে। আৰু ফুলবোৰে এতিয়া ঠাইডোখৰ শুৱনি কৰি তোলাৰ উপৰিও ফুলবোৰ আমাৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয় হয়নে? যেনে আমি কিছুমান ফুল খাওঁ। আমি কি ফুল খাওঁ বাৰু? আমি ছজিনা ফুল খাওঁ, শেৱালি ফুল খাওঁ নহয়নে? ইয়াৰ উপৰিও কিছুমান ফুলৰ পৰা ঔষধ প্ৰস্তুত কৰে, তেল প্ৰস্তুত কৰে, ৰং, প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰে আৰু সুগন্ধি দ্ৰব্য তৈয়াৰ কৰা হয়। বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ এতিয়া আমাৰ ঘৰত পূজা হওক বা কিবা যিকোনো ধৰণৰ উৎসৱ পাৰ্বণ পাতিলে আমি কি ব্যৱহাৰ কৰোঁ? ফুল আমি অৰ্পণ কৰিবৰ বাবে বা সজাবৰ বাবে আমি ফুল ব্যৱহাৰ কৰোঁ হয়নে? আজিকালি বিয়া বা বাৰ্থডে পাৰ্টি আদি সকলোতে ফুলে তোমালোকে সজোৱা দেখিছানে বাৰু? কিমান ধুনীয়াকৈ সজায়। আমি সেইবিলাক কামতো কি কৰোঁ? ফুল ব্যৱহাৰ কৰোঁ। চোৱা, ফুলে বিভিন্ন ধৰণৰ মালা গুঠা হয়। ফুলেৰে মালা গুঠা হয় আৰু ফুলৰ পুষ্পসজ্জা কৰা হয়, মানে ফুলেৰে সজোৱা হয়। এতিয়া চোৱা, ফুলৰ পৰা আমি কিদৰে উপকৃত হওঁ চাওঁ আহা। প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰা, তেল প্ৰস্তুত কৰা, বনৌষধ হিচাপে ব্যৱহাৰ কৰা, উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা, খাদ্য হিচাপে ব্যৱহাৰ কৰা, সুগন্ধি দ্ৰব্য তৈয়াৰ কৰা হয়নে? এতিয়া ফুলৰ পৰা উপকৃত আমি কিদৰে হ'ব পাৰোঁ? বিভিন্ন ধৰণে আমি ফুলৰ পৰা উপকৃত হ'ব পাৰোঁ। তাৰ ভিতৰত এইকেইটা কি অন্যতম। বৰ্তমান ফুলৰ বজাৰত অতিকৈ চাহিদা থকা কেইবিধমান ফুল হ'ল নাৰ্জী, ডালিয়া আৰু গোলাপ। ফুলৰ খেতি কৰি আৰ্থিকভাৱে লাভৱান হ'ব পাৰি। কিছুমান লোকে ফুলৰ খেতি কৰি জীৱন নিৰ্বাহ কৰে। ফুল আমি সকলোৱে বিভিন্ন সময়ত বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। সেয়েহে আমি সকলোৱে ফুল গছৰ যত্ন ল'ব লাগে। অবাবত ফুল ছিঙিব নালাগে। এতিয়া কি কৈছে? বৰ্তমান সময়ত ফুলৰ চাহিদা অতিকৈ বেছি। চাহিদা মানে প্ৰয়োজনীয়তা। তাৰমানে ফুলৰ খেতি কৰি মানুহে জীৱন নিৰ্বাহ কৰে হয়নে? মানুহে বিভিন্ন ধৰণে জীৱন নিৰ্বাহ কৰে। কিছুমানে গাড়ী চলায়, কিছুমানে কাম কৰে, কিছুমানে চাকৰি কৰে হয়নে? তেনেদৰে মানুহে কি ফুলৰ খেতি কৰি বা কিছুমান ধান খেতি কৰে হয়নে? কিছুমানৰ চাহ খেতি কৰে। তেনেকৈ মানুহে কি কয়? কিছুমান মানুহ এনেকুৱা মানুহ আছে যিসকলে ফুলৰ খেতি কৰে আৰু ফুলৰ খেতি কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে। আমি ফুল যে সকলো কামতে ব্যৱহাৰ কৰোঁ, সেইকাৰণে আমি কি কৰিব লাগে? ফুল গছৰ যত্ন ল'ব লাগে আৰু অবাবত ফুল ছিঙি নষ্ট কৰিব নালাগে। এই পাঠটিত আমি ইমানখিনিয়ে শিকিলোঁ আৰু ইয়াৰ পিছৰখিনি আমি অন্য এটা ভিডিঅ'ত শিকিম।